নমস্কাৰ, কি খবৰ? আপোনালোকৰ সকলোৱে চাগে ভালে কুশলে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই নলবাৰীৰ ঘৰৰ পৰা আজি 2 দিন হ'ল গুৱাহাটীৰ ঘৰত আহিলোঁ। আহি মনটো একেবাৰে বেয়া, কাৰণ ইয়াত থাকিবৰ একদমেই মন নাই মোৰ। আগতে ভাল লাগিছিলে, কিন্তু এতিয়া এয়া ক'ভিডৰ দিনৰ পৰা একদম গুৱাহাটীত ভাল নালাগে। আৰু এইফালে মই নলবাৰীত কিছু ফচলৰ খেতিও কৰিছিলোঁ, সেইকাৰণে আৰু মনটো বেয়া লাগিছে। সেয়া সিদিনা কিছু আনিলোঁ আৰু কিছুমান ভগাই দি থৈ আহিলোঁ ওচৰ চুবুৰীয়া। এয়া মই কিনো তাতে খেতি কৰিছিলোঁ আৰু কিনো আনিলোঁ, এয়া আপোনালোকক অকণমান দেখাই লওঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ।